Hey guys, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমাৰো ভালে বেয়াৰ মাজতে চলি আছো আৰু এয়া দেখিছেনে এজনৰ ডিসচাৰ্জ দিয়া আগৰ দুদিনৰ আগত মানে অলপ ভাল পাইছে আৰু তেওঁ বিছনাৰ পৰা উঠি পেলাই বহি পেলাই স্লাইন লৈ আছে লগতে টিভিও চাই আছিল আৰু এয়া দেহা মানুহ ল'ৰাটো মানে মোৰ ল'ৰাটো এনেদৰে শুই আছে ইয়াতে তেনেটা খুৱাই দিলো আৰু এইপিনে আজৰি মই মোৰ অৱস্থাই নাই আৰু কি ক'ব উপায় নাই আৰু এয়া নেক্সট দিনা আকৌ দেহা মানুহ বাপেকৰ একেবাৰে বিছনাত উঠি আছে সি টিভি চাই আছে আৰু দেউতাকক মানে আজি হাৰ্টৰ কিবা টেষ্ট কৰা এটা মেচিন লগাইছিলে একদম 24 ঘণ্টাৰ কাৰণে মেচিনটো লগাই থৈছিলে যাৰ কাৰণে এনেদৰে শুই আছিলে আৰু এয়া অকণ ফটো এখনো তুলি থলো আৰু পিছদিনা ডিসচাৰ্জ দিয়ে দিলে আৰু এতিয়া ফাইনালি আমি তেওঁক আনিবলৈ যাবলৈ ওলাইছো মেডিকেলৰ পৰা ডিসচাৰ্জ দিছে আৰু আজি সম্পূৰ্ণ 7 দিনৰ মূৰত আনিবলৈ যাম আৰু এয়া দেখা মানে ইমান বেছি কান্দিছে তুমি নোযোৱা নেকি আনিবলৈ ফোন উঠা আকৌ মোৰ ওচৰতো কেনে কান্দিছানো ইমান বেছি কান্দিছে নহয় মানে তাৰমানে টোপনি আহিছিলে কিন্তু যাবতো লাগিবই নি আৰু চম তাতে আছে প্ৰণিতা ডিউটি আৰু মই যাবলৈ ৰেডি আমাৰ খুৰা যাব কালুকদাৰ খুৰা বুলি এজন খুৰা দেখাম বাৰু মনটো ভাল লাগিছে অকনমান তেওঁক আনিবলৈ গৈ আছো গতিকে আপোনালোকে ভিডিঅ'টো চাই যাব আৰু এতিয়া আমি যাবলৈ ৰেডি ন ভাল হ'লে ভাল লাগিছে ন মনটো আমি গৈ থাকো ক'ত যাবা খুৰা যোৰহাট যাবা দেউতাক আনিব যাম আৰু কৈছিলো যে তালুকদাৰ খুৰা তালুকদাৰ খুৰা আমাৰ সদায় অহা যোৱা কৰিছে এইকেইদিন সদায় মানে বহুত বেছি কষ্ট কৰিছে আৰু এয়া গাড়ী চলাই গৈ আছে আমাৰ ধুনু ক'ত যাম আমি দেউতাক আনিবলৈ ন বলক তেন্তে গৈ থাকো গাড়ীৰ পৰা নামিলৈ এয়া নাৰ্ছিং হোমৰ ভিতৰত সোমাই গৈ আছোঁ অকণমান ভিডিঅ' কৰিবলৈ কিবা আকোজাও লাগে এনেকুৱা পৰিস্থিতিত বা এনেকুৱা হেৰিত ভিডিঅ' কৰা নাই হোৱা মোৰ আজিলৈকে বাহিৰত সাধাৰণতে মই ভিতৰতে বা ঘৰৰ ভিতৰতে বা ঘৰুৱা কিবা পৰিৱেশতে ভিডিঅ' বনাওঁ এনেকুৱা ভিডিঅ' মই আজিলৈকে বনাই পোৱাই নাই গতিকে এনেই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ মনটোও ভাল লাগিছে যিহেতু মানুহজনক ডিসচাৰ্জ দিছে অকণমান স্মৃতি হিচাপে ৰৈ যোৱাকৈ আৰু অকণমান সেইটো কাৰণে ভিডিঅ' কৰি ৰাখিলোঁ ইয়াতে কেবিনৰ ফালে আমি গৈ আছিলোঁ মই ঘপককৈ মানে ভয় নহয় দেই পটককৈ মানুহজনৰ মানে আমাৰ মানুহজনৰ নিচিনা এজন পাই গ'ল দেখি গৈছিলোঁ ঘপককৈ বোলো এইজন আকৌ কোন আহিলে উঠি আহিলে নেকি এনেকৈ মানে হাঁহিটো ওলাই গৈছিলে পটককৈ তাৰপিছতে এইটো 1108 ৰুমৰ মানে কেবিনত আছিলে আৰু এয়া ডিসচাৰ্জৰ চব কাম ইহঁতি মানে ভাইকহঁতে কৰি মেলি আজৰি আৰু এয়া আমাৰ বেমাৰী ধুনীয়াকৈ ইয়াতে শুই আছে চব কাম হৈ গ'ল শুই আছে যে কিবা খালে নে কিবা খালে কেনে শুই আছে ভিডিঅ' এটা বনাই দিছো ৰুমটো এৰাৰ সময়ত সকলোবিলাক বস্তু চাই চিতি লোৱাৰ পিছত আমাৰ আকৌ পেচেণ্ট মানে আমাৰ বেমাৰীয়ে আধা খোলা মানে স্লাইনৰ বটল এটা থাকি গৈছিলে যিটো হাতত লৈছে বোলে এইটো লৈ যাওঁ তাৰপিছত আমি বোলো নালাগে দিয়ক এইটো আপুনি কি কৰিব লৈ বোলে আকৌ থৈ আহিছে তেওঁ তাৰপিছতে আৰু আমি ৰুমৰ পৰা ওলাই বাই বাই দিলোঁ এয়া যাওঁ আৰু ঘৰলৈ এইফালে হওক অথনি ডিসচাৰ্জ লৈ মেডিকেলৰ পৰা ঘৰ আহি পোৱালে আমাৰ 4টামান বাজিয়ে গ'ল আৰু 4টা বজা নাই ওচৰা-ওচৰি আৰু তাৰপিছতে কাপোৰ কানি ধুলো মেডিকেলৰ পৰা অনা কাম বন কৰি পেলাই এওঁক অকণমান ৰাস্তালৈ ফুৰাই আনিলোগে ৰাস্তাত মনটো অকণমান মানে হেৰি হৈ আছে যিহেতু একদিন একদম এটা ৰুমৰ ভিতৰত মানে আবদ্ধ হৈ আছিলে সেইটো কাৰণে বহুত অশান্তিত আছিলে মানে ফুৰাই আনিলোগে অকণমান সৰু হৈ আছিলে তাৰপিছতে এতিয়া চাহ খাই মেলি ভাতত লাগিয়ে গৈছো সোনকালে
সোনকালে শুব লাগে, এইকেইদিন টোপনি ক্ষতি একদম গাটো কিবা লাগি আছে আৰু এওঁকো সোনকালে দৰৱ পাতি খুৱাব লাগে, সেইটো কাৰণে ভাতকেইটা সোনকালে বনাইছো আৰু খাই বৈ সোনকালে শুই যাম আৰু এজন আছে মানে বাহিৰত ফোনত কথা পাতি আছে কোনোবা অফিচৰ মানুহৰ লগত। দেখাম বাৰু, কিন্তু আঁতৰৰ পৰা দেখাম, পতককে নহ'লে মানুহজনৰ খং উঠি যায় আজিকালি, কেতিয়া কি কয় মানে একো ধৰিবই নোৱাৰো, বিৰাট ভয় লগা নিচিনা হৈ গৈছে। ৰ'ব দেখাম। এয়া। কথা পাতি আছে ফোনত কাৰোবাৰ লগত, একদম কিবা মানে ঠিক আছে তেনে মই ভাতকেইটা সোনকালে বনাই লওঁ আৰু ল'ৰা ওলাই গৈছে চমৰ লগত, তাক কোনে পায় আৰু চমত আহিছে যিহেতু তাৰ লগতে ওলাই গ'ল। সোনকালে ভাতকেইটা বনাই মেলি খাই মেলি আজৰি হৈ লওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। গতিকে বাই বাই।